Hello guys, welcome to Munmi Lifestyle. আৰু আজি আপোনাৰ মাজত এটা ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো মোৰ ভণ্টিয়ে বনাই আছে আৰু কি ৰেচিপি আপোনালোকক তাইয়ে ক'ব আৰু আপোনালোকক আজি সেই ৰেচিপিৰ জৰিয়তে আপোনালোকক টেষ্টটো দিব বিচাৰিছো আপোনালোকে নিজে বনাব পাৰিব ঘৰতে বহুত ইজি হয় প্ৰচেছটো আপোনালোকক দেখাই থাকিম আৰু চাই থাকিব এনেকৈ আজি ৰেচিপি খানা ৰেচিপি লৈ আহিছো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব আৰু পলকচোন দেৰি নকৰি আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিনো ৰেচিপি আছে চাওক আজি মোৰ ভণ্টিয়ে বনাই আছে আৰু কিনো ৰেচিপি হয় তাইয়ে জনাব আপোনালোকক আৰু আজি ফুডৰ ব্লগৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ আজি আমাৰ মাজত কি ৰেচিপি আছে পুবালীয়ে জনাই আছে আৰু আমাৰ আজি ৰেচিপি হৈছে কচ মাছ আৰু এইটো আলু পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটিব পিঁয়াজটো মই যোনটো মানে ভাল পাওঁ সেইটো চাইজত কাটিছোঁ আৰু এইটো কেঁচা জলকীয়া আৰু এইটো আদা আৰু নহৰু আছে আৰু এইটো বেম্বু শ্বুট আৰু ইয়াতে দিম মই এইটো ৰেড চিলি দিম আৰু অলপমান নিমখ দিম সেয়াই কমকৈ আছিলে মানে অহাৰ পৰা কৈ আছিলে মুন্নি বা খুৱাম কিনো খুৱাব আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আজি ৰেচিপিটো চাই ভাল পাব এয়া হৈছে কচ মাছ আৰু কচ মাছৰ লগত আছে এইখিনি মই দেখাই আছোঁ ভালকৈ আপোনালোকক ভালকৈ ইয়াতে আছে পিঁয়াজ আদা নহৰু এইটো তাৰপিছত জলকীয়া আৰু আলু আৰু একো লোৱা নাই আৰু আছে আমাৰ লগত এটা বেম্বু শ্বুট যোনে যোনে বেম্বু শ্বুট খাই ভাল পায় তো বেম্বু শ্বুট আছে আৰু দিম ৰেড চিলি আৰু অলপ নিমখ দিম অকল এইকেইটা বস্তুৱে মই একদম চিম্পলকৈ এটা মোৰ ষ্টাইলৰ যোনটো মোৰ লগৰ সকলোৱে খাই খুব বেছি ভাল পায় আৰু আজি ময়ো খাম আৰু সকলোৱে কয় যে এইটো খুব ধুনীয়া বনাই তো আজি মই ভাবিলোঁ অহাৰ পৰা মনিবাক খুৱাম খামকৈ ৰখি আছোঁ আজি ফাইনেলি আজি মই বনাম কেনেকুৱা পাই নাজানো আপোনালোকক দেখাই যাওঁ আপোনালোক চাই থাকিব এতিয়া আপোনালোকক দেখাই আছোঁ প্ৰচেছটো কেনেকৈ বনাই কি কথা আৰু চাই থাকিব আমি এতিয়া আৰম্ভ কৰিছোঁ আমাৰ ব্লগটো ব'লক গেছ জ্বলাই দিলে ইয়াত দিবৰ কাৰণে আৰু কেৰাহী গৰম হোৱালৈ ৱেইট কৰিব লাগিব যিহেতু তো অকণমান গৰম হৈছে মই ইয়াতে এইটো কাৰণে দিছোঁ কেৰাহীখনত যাতে ইয়াত মানে অইলখিনি অকণমান যাতে ওলাই যোৱাৰ পিছত মই পানী দি দিব পাৰোঁ আৰু এতিয়া দিম মই এতিয়া দেখিছা এইটো এনেকুৱা হৈছে আৰু এতিয়া মই দিম ৰেড চিলি এইকেইটা তেল হয় একচুৱেলি চৰ্বি ৰেড চিলি দিম মই জাষ্ট কালাৰটোৰ কাৰণেহে দিছোঁ ৰেড চিলি ইমানকৈ তো এতিয়া ইয়াৰ পিছত মই দিম জলকীয়া কেইটা দিম এই দেখিছে কালাৰটো আৰু জলকীয়া দি দিছোঁ জলকীয়া পৰিলে জলকীয়া নহ'লে নহ'বই কাৰণ মোৰ ফেভৰেট বস্তু আৰু এই দুটা আমি লাষ্টত দিম যেতিয়া বেম্বু শ্বুটটো দিম বেম্বু শ্বুটটো দিয়াৰ আগত এইকেইটা দিম আৰু মই ঘামি গৈছোঁ ইমানেই কষ্ট হৈছে কি ক'ব আৰু গৰম বহুত বেছি গুৱাহাটীত হ'লেও বনাইছে বনাই খুৱাইছোঁ অ'কে এইটো কথা ক'ব পাহৰিছিলোঁ এইটো মই লগালগ ভাতো পাতি দিছিলোঁ ইমান একদম মানে খানা বনাই আৰু দেই বাইদেউ পূৰা এক্সপাৰ্ট মই এক্টিং এৰি কিনে মই এতিয়া খানা বনাব শিকিলোঁ অঁ তাকেহে পাই আৰু অহা পৰা তাই বনাইছে ইমান একদম স্পেচিয়েল একদম নতুন আইটেম ফেচবুকত মোক কমেণ্ট দিয়ে কৈছে এজনে খোৱাই নাই বুলি আজি কি কমেণ্ট দিছিলে হেৰি এইটো কি কয় ৰঙালাও লগত কিন্তু খালেহে গম পাব সেইবোৰ সেয়া দেখিছে তাকে বইল হৈ আছে উতলি আছে গৰমত আৰু উতলিছে উতলি আছে দেখিছে খাবলৈ একদম পানী শুকাব লাগিব ইমান পানী দি নাখাওঁ বাৰু এইটো আলুটো সিজিবৰ কাৰণে দিছোঁ চ' মাজে মাজে আপোনালোকে লৰাই থাকিব লাগিব আৰু ষ্টিমটো কমকৈ দি পিনি মাজে মাজে চাই থাকিব লাগিব আপুনি উতলি থাকিব আৰু পানীখিনি কমি গৈ থাকিব আৰু আদা নহৰু পেষ্ট দিব আছে পিঁয়াজ দিব আছে চ' তাই কেনেকৈ বনায় ৰেচিপিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু চাব এইটো পুবালীৰ ৰেচিপি এতিয়া মইতো 10 মিনিট টাইম থ'লোঁ 10 মিনিটৰ পাছত মানে পিঁয়াজটো দিয়াৰ পিছত আদা নহৰু পেষ্ট দিব দিম আৰু এতিয়া গোন্ধটো ধুনীয়া ওলাব পানীটো দেখিছে কমি আহিছে আৰু কমাই দিম পানীটো স্মেলটো ভাল হৈছে গোন্ধটো স্মেলটো ধুনীয়া হৈছে
আৰু বস্তুটো আছে মেইন বস্তুটোৱে দিয়া নাই মেইন বস্তু আহিব আমাৰ বেম্বো শ্বুট অলপ অলপ পাছত চ' এতিয়া আৰু অকণমান উতলিব লাগিব বইল হ'ব লাগিব ইয়াতো মই এইটো হাফৰটো নিদিওঁ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ আৰু এয়া উতলি আছে আৰু অলপমান টাইম লাগিব আৰু তাৰপিছত বেম্বো শ্বুটটো দি দিব তাৰপিছত আৰু খাবা আৰু টেষ্টিকৈ এইটো অকণমান লৰাই আছোঁ আৰু এটা বস্তু বনাম বুলি কৈছিলোঁ তো ইমানটো টাইম আছে বনাবলৈ মানে সিজিবৰ কাৰণে তো তাৰ মাজতে আৰু এটা বস্তু বনাম দেখিছে এইটো নহৰু নেমু আৰু এইটো জলকীয়া নহৰুটো ভালকৈ গুচাই ল'ম গুচাই মেলি জলকীয়াৰ লগত এটা নেমুৰ চাটনি বনাম সেইটো আচলতে খাই পোৱাও নাই মই নাই খোৱা বাৰু তাই জলকীয়া আৰু নহৰু আছে আৰু নেমু টেঙা সেইটো চাটনি বনাব তাই এইটো বস্তু সদায় বইলৰ লগত খাই ভাল লাগে আৰু যিহেতু আমি আজি বইল ফিছ বনাইছোঁ এইটো বস্তু লাগিব ঠিক আছে আমি চ' মই এইটো ৰেচিপি মই খোৱা নাই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এইটো বাৰু মই তাই যেনেকৈ বনাইছে প্ৰচেছটো মই সেইটো হিচাপত খোৱা নাই চ' আপোনালোকক দেখাই আছোঁ আপোনালোকে ভাল পাব আৰু চাই থাকিব আৰু ব্যৱস্থাটো এইখন স্পঞ্জ ইউজ কৰিছোঁ বিকজ এনেকুৱা মানে ষ্ট্ৰেটৰ ইউজ কৰিলে ক'লা ক'লা হৈ যায় তো ইয়াতে মেইন বস্তু আৰু বিচাৰি আনিছোঁ আজি সৰহকৈ দিব লাগিব এতিয়া ইমানটোৱে আছিল মানে পেকেটটো অলপ আছিলে বহুত কম ন বাৰু এতিয়া বেম্বো শ্বুটটো দি দিলে আৰু লাহেকৈ লৰাই দিব লাগিব দেখিছে কেনেকুৱা গ্ৰেভি টাইপৰ হৈ গৈছে বস্তুটো চ' জলকীয়া কাটি আছে বনাম বুলি কৈছে যিহেতু জলকীয়া তাই বহুত বেছি খায় আৰু মই সিমান জলকীয়া খালে চাগে মোৰ কি হ'ব ঠিকান নাই কিন্তু তাইক খাই থকা দেখিছোঁ খাই আছে আৰু আজি আপোনালোকক আৰু এটা ৰেচিপি বনাব আপোনালোকক দেখাই থাকিম আৰু এইটো দেখিছে তো কি কয় জলকীয়া আৰু নহৰু তাত মই অলপমান নিমখ দি দিছোঁ আৰু সৰুকৈ এইটো কাৰণেই কাটিছোঁ মানে মই বেছি গুড়া নকৰোঁ যোনটো মানে খুন্দে যে খুন্দা টাইপ কৰিম তো বস্তুটো সেইটো কাৰণে মই ইমান মানে এনেকৈ লৈছোঁ আৰু মিক্স কৰি লৈছোঁ ধুনীয়াকৈ এতিয়া মিক্স কৰি লৈছোঁ কৰি মেলি এতিয়া মই মিক্সি হেৰিটোত বহাই দিমগৈ ধুনীয়াকৈ হৈ থাকিব এয়া মোৰ হৈ আছে বইল মাছ আৰু চাগে অলপমান টাইম লাগিব চাওঁচোন অলপ কেনেকুৱা হৈছে ইয়াত দেখিছে একদম টেষ্টি হৈছেগৈ আৰু অলপ টাইম ৰাখিম তাৰপিছত খাব হৈ যাব আমাৰ আজি ধুনীয়া বইল মাছ এতিয়া অলপ টাইম মই ঢাকি দিছোঁ ঢাকি দেখিছে একেবাৰে কমাই থৈছোঁ আৰু 10 মিনিট হোৱাৰ পিছত খানা ৰেডি তাৰপিছত আৰু ভাতটোতো হৈয়ে গ'ল আৰু চাটনি বনাইছিলোঁ চাটনিটো হ'ল সেইটো ইয়াতে মই নেমু দি দিলোঁ অলপ আৰু বিৰাট ধুনীয়া টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰিব ইয়াত অকল নহৰু জলকীয়া নিমখ আৰু নেমু দিয়া আছে তো এবাৰ ট্ৰাই কৰি চাব ভাল পাব এইটো অলৰেডি হৈ গৈছে আমাৰ আৰু খুব ইজি প্ৰচেছ হয় আপোনালোকে খুব মানে কম টাইমৰ ভিতৰতে ক'ৰবাৰ পৰা আহি ভাগৰ লাগিছে তো এইটো বনাই খাব পাৰিব মই শ্বুটিঙৰ পৰা আহি পটককৈ মাছ লৈ আহিলে তেনেকৈ বনাই খাওঁ তো মই আপোনালোককো শিকালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব আৰু কোনে কচ মাছটো মোৰ নিচিনাকৈ বনাবলৈ ট্ৰাই কৰিছে এবাৰ কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে খুব ধুনীয়াকৈ চাই থাকিব পাৰে আৰু এইটো কাৰণে কৈছোঁ মই মনিবাৰ লগতে আছে এইকেইদিন আৰু মোৰ শ্বুটিঙো ষ্টাৰ্ট হ'ব তো ক'ত কেনেকৈ গৈছে কি কৰিছোঁ কেনেকুৱা সকলোখিনি আপোনালোকক দেখাই যাম হৈ গ'ল আমাৰ ৰেচিপি আৰু এনেদৰে চাই থাকিবলৈ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ধুনীয়া ভিডিঅ' পাই থাকিব আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু থেংক ইউ বাই বাই কৈ দিয়া বাই